যদি আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত আপোনালোকে যদি আবেদন কৰিছিলে তেনেহ'লে আবেদন কৰাৰ পিছত যিসকল লোকে ইণ্টাৰভিউ দিবলৈ গৈছিলে ইণ্টাৰভিউ দিয়াসকলৰ পিছত প্ৰথমবাৰ আৰু দ্বিতীয়বাৰ যিসকল লোকে ইণ্টাৰভিউ দি আহিলে ইণ্টাৰভিউ দি অহাৰ পিছত বহুত সকললৈ এটা মেছেজ আহিছে যিটো মেছেজ আপোনালোকক মই স্ক্ৰীনত দেখাম আৰু এইটো মেছেজ যদি আপোনালোকলৈ আহিছে আৰু যদি আপোনালোকৰ অহা নাই যদি আপোনালোকৰ এই মেছেজটো আহিছে তেনেহ'লে আপোনালোকে যিটো চৰকাৰে আপোনালোকক এমাউণ্ট দিয়াৰ কথা কৈছে 2 লাখ টকা সেই 2 লাখ টকাটো আপোনালোকে পাব আৰু যিখিনিলৈ এতিয়ালৈকে এই মেছেজটো অহা নাই তেনেহ'লে তেখেতলোকে বৰ্তমান এইখন আপোনালোকৰ যিটো পইচা আছে সেই পইচাটো নাপাব আৰু যিসকল লোকে মেছেজটো আহিছে সেইসকল লোকে পইচাটো আপোনালোকৰ একাউণ্টত সোমাব আৰু আপোনালোকৰ একাউণ্টত পইচা সোমোৱাৰ আগত আপোনালোকে কি কৰিব লাগিব তাৰ বিষয়েও মই ভিডিঅ'টো সম্পূৰ্ণকৈ জনাই দিম। যদি মোৰ চেনেলটো আপোনালোকে নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবই নাপাহৰিব। তো বলক মই ভিডিঅ'টোত শেষৰখিনি কথা যিখিনি আছে সেইখিনি কথাখিনি সম্পূৰ্ণকৈ আপোনালোকক বুজাই দিম। যিসকল লোকলৈ এইটো মেছেজ আহিছে কংগ্ৰেচুলেশ্যন বুলি যিটো মেছেজ আহিছে এই মেছেজটো প্ৰায় মানুহলৈ অহা নাই। যিসকল মানুহলৈ আহিছে তেখেতলোকে এইখন আপোনাৰ যিটো মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ যিটো প্ৰজেক্ট বনাই পিনি সকলোখিনি ডকুমেণ্টছ দি পিনি আপোনালোকৰ ইণ্টাৰভিউ দিয়া হৈ গ'ল কমপ্লিট অলৰেডি। তেখেতলোকলৈ এইটো আহিছে কাৰণ তেখেতলোকে পোৱা যোগ্য সেইবাবে তেখেতলোকলৈ এইটো মেছেজ আহিছে আৰু যিসকল লোকলৈ মেছেজটো অহা নাই তেখেতলোকে নেক্সট যিটো পৰ্যায় আহিব ধৰক আপোনালোকৰ যিটো নেক্সটত যেতিয়া অনলাইন কৰিবলৈ আহিব তেতিয়া আপোনালোকে যদি এই মেছেজটো যদি নাহে তেনেহ'লে আপোনালোকে আকৌ এপ্লাই কৰিব লাগিব। তো আপোনালোকে যিখিনি মানুহৰ এইটো মেছেজ অহা নাই তেখেতলোকে আকৌ ডকুমেণ্টছখিনি আকৌ নতুনকৈ এটা প্ৰজেক্ট বনাই আকৌ আপোনালোকে এটা নতুনকৈ আবেদন কৰিব লাগিব কাৰণ এই আবেদন প্ৰক্ৰিয়াটো এতিয়ালৈকে বৰ্তমান সময়লৈকে খুলি দিয়া নাই। যদি এই অনলাইন প্ৰক্ৰিয়াটো যদি খুলি দিয়ে তেনেহ'লে আপোনালোকে আকৌ সেই অনলাইন কৰিব লাগিব। যিসকল লোকে আগতে অনলাইন কৰাৰ পিছত দ্বিতীয়বাৰ ইণ্টাৰভিউ দি অহাৰ পিছত এই মেছেজটো যিসকল লোকলৈ অহা নাই আৰু যিসকলে প্ৰথমবাৰৰ বাবে যদি আবেদন কৰিব বিচাৰে তেখেতেও এইটো ছাইটটো খুলি দিয়াৰ লগে লগে আবেদন কৰিব পাৰিব। আজি বিশেষ ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো মোৰ এইটোৱে আছিল কাৰণ আপোনালোকৰ বহুতলৈ এইটো মেছেজ আহিছে আৰু বহুতলৈ অহা নাই। তো তেখেতলোকে যিসকল লোকলৈ অহা নাই তেখেতলোকে বহুত কিবাকিবি ভাবি আছে যে কি হ'ব কি নহ'ব। তো মই তেখেতলোকক জনাই দিওঁ যে যদি ধৈৰ্য ধৰক আপোনালোকৰ আহিও যাব পাৰে। তো আপোনালোকে এই লিষ্টখনত আপোনালোকৰ নাম পোৱা নাই কাৰণে আপোনালোকৰ এইটো মেছেজ অহা নাই। যদি আপোনালোকৰ এইটো মেছেজ আহে তেনেহ'লে আপোনালোকে পোৱাটো যোগ্য হ'ব এইটো বুলি আপোনালোকক জনোৱা যায়। তো আজি ভিডিঅ'টো ইমানেই। থেংক ইউ ফৰ ৱাচিং।